গুড মৰ্ণিং। কেনে আছে সকলো? মোৰ ভালেই, মোৰো ভাল, মোৰ ঘৰৰ সকলোৰে ভাল। ধাৰাও ভাল, ধাৰাক দেখাম বাৰু মাজতে। ৰাতিপুৱা আহাৰ কৰিলে সকলোৱে ব্ৰেকফাষ্ট? আমাৰো কৰা হ'ল। আজি ব্ৰেকফাষ্টত ৰুটিৰ লগত চব্জিটো মানে ভিতৰত দি পেলাই ডাবুলকৈ ৰুটি বনাইছোঁ। কেনেকৈ বনাইছোঁ মানে ৰেচিপিটো অকণমান কওঁ নেকি? আলু পটল ধুনীয়াকৈ হাতেৰে যিখন চালাড বনোৱা পিহনাখনত বনাই ল'লোঁ, চালাডৰ টাইপত লৈ পেলাই এটা পাত্ৰত চালাডৰ টাইপত বনাই লৈ এটা পাত্ৰত গোটেই বস্তুখিনি ভৰাই পেলাই চেপি পেলাই ৰসটো বেলেগ কৰিলোঁ, চব্জিটো বেলেগ কৰিলোঁ, কৰি চব্জিটো শুকান চানা টাইপত হৈ গ'লতো। লোহাৰৰ কেৰাহী হ'লে বেছি ভাল। কেৰাহীত অলপ তেলৰ পৰিমাণটো কম কৰিব। তেলৰ পৰিমাণটো কম কৰি যিখিনি চব্জিখিনি হাতেৰে এবাৰ মোহাৰিব, অলপ গোটা চোটা থাকি গ'লে মোহাৰি পেলাই ফাঁফা কৰি পেলাব। তেলটো কমকৈ কৰি নিমখ চব্জিখিনিতে সানি দিব, হালধিও সানি দিব। কম তেলত কম জুইত ভাজি চানাৰ টাইপত ভাজি আঁতৰাই ৰাখিব। যিখিনি ৰস থাকি গ'ল, কেঁচা ৰসখিনি নপগোৱাকৈ এই ৰসখিনিতে মই আটা মুঠি ল'লোঁ। লাডুকেইটাও বৰ কোমল হৈছে, 10 মিনিটমান পূৰা মুঠিব। তাৰপৰা লাডুখিনি বনালোঁ। বনোৱাৰ পিছত এখন ৰুটি পুৰি টাইপত বনাই লৈ তাৰ মাজত এই ভাজি থোৱা যিটো চানাৰ টাইপৰ চব্জি আছিলে, 1.5 চামুচকৈ চাহৰ চামুচে দি যাব। দি লৈ নেক্সট আকৌ এখন পুৰি বেলি লৈ তাৰ ওপৰত দি লৈ ছাইডকেইটাই চাব যাতে ডাঠ নহয়। পাতল কৰি পেলাই হাতেৰে অলপ থেপি দিব। দি পাতল কৰি গোটেই ৰাউণ্ডটো বেলনা বাৰীডালৰ সৈতে বেলি দিব। দি পেলাই সেইটো প্ৰচেছতে আৰু তেল অলপ সৰহকৈ দি পেলাই ভাজি পেলাই খাওক। মই তেনেকৈয়ে খালোঁ। তাৰপৰা তেনেকৈ খালে তাৰ লগত আৰু এটা আছিলে, ডিম আছিলে ফ্ৰিজতে। ডিম লৈ ডিমখিনি আপোনাৰ বাতি এটাত ভাঙি ল'লোঁ। লৈ নিমখ, অলপ কেঁচা মিঠাতেল, হালধি, একদম নামমাত্ৰ, পৰিমাণটো কম। সেই লোহাৰৰ কেৰাহীখনতে লোহাৰৰ কেৰাহীখনত নহয়, এটা হেৰিয়াত চচ এটাত পানী ভৰালোঁ। লোহাৰৰ কেৰাহী কামটো পাছতহে আহিছে। সেই চচটোত পানীখিনি ভৰালোঁ। পানীখিনি চাব যাতে বাতিটোতকৈ পানীৰ পৰিমাণটো আধাত থাকে। বাতিটো যদি আপোনাৰ ওখটো 4 আঙুল হয়, তাৰ পানীটো আপুনি 2 আঙুলত ৰাখিব। বাতিটো যাতে ওপঙি নুফুৰে। বাতিটোত গোটেই ডিমৰ যিখিনি ফেটা সেইখিনি তাত ভৰাই দিলোঁ। দি পানীখিনি অলপ উতলালোঁ প্ৰথম 5 মিনিটমান বেছি জুইত দি। বাতিটো পাতি দিলোঁ, সেই ঢাকনিখন মাৰি দিলোঁ। মিনিমাম 6-7 মিনিটৰ ভিতৰত এই বাতিত ফুলি পেলাই, বাতিটো একে কম সৰু নিদিব, যাতে ডিমখিনি ফুলি পেলাই যাতে অভাৰ হৈ পেলাই পৰি নাযায় পানীৰে। ফেটোতেও ভালদৰে ফেটিব। ডিমখিনি যদি গুলোতে 2 আঙুল হয়, বাতিটো আপোনাৰ 5 আঙুলৰ ল'ব হ'ল টোটেল। পানীখিনি যদি বাতিটোৰ 4 আঙুল হয়, পানীখিনি ল'ব 2 আঙুল, যাতে বাতিটো বেছি সোমাই নাযায় বা ওপঙি নুফুৰে। তাৰপিছত 7 মিনিটমান ঢাকনিখন মাৰি পেলাই থ'ব, জুইটো কমকৈ দি পেলাই, একেবাৰে কমো নহয়, অকণমান ৰাখিব। তাৰপিছত আৰু দেখিব ঠাণ্ডা হ'বলৈ দিব। ঢাকনিখন অকণ চাব পাৰে আৰু, কিন্তু খুলি নথ'ব। ঠাণ্ডা হ'বলৈ দিব। তাৰপিছত চোকা চাকু দি গোটেই ৰাউণ্ডটো উঠাই লৈ পেলাই উল্টাই দি, পনীৰ যেনেকৈ কৰে বনালে আপোনাৰ উঠাই বস্তুটো তেনেদৰে উঠাব। মই বনাই খাইছিলোঁ, ৰেচিপিটো কৈহে দিছোঁ মুখেৰে, মই বনালে দেখাম বাৰু ইয়াৰ পিছত। তাৰপৰা আপোনাৰ বাতিৰে গোটেই ৰাউণ্ডটো বস্তুখিনি যাতে চাব ভাগি নাযায়, লাহে লাহে ৰাউণ্ডটো কৰি পেলাই